নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ পোলাও আৰু এইফালে মই কুকাৰখন গৰম হ'বলৈ দিলোঁ আৰু ইয়াতে মই এতিয়া ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। অলপ ঘি মই দিয়া নাই, ইয়াতে মই ৰিফাইন অইলে ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া অইলখিনি গৰম হোৱাৰ পিছতে ইয়াতে মই দি দিছোঁ তেজপাত আৰু শুকান জলকীয়া আৰু এইকেইটা মই অকণমান লৰাই ল'ম। তাৰ পিছতে মই ইয়াতে দিম চেনি দিম। এয়া চেনিখিনি দি দিলোঁ। সোৱাদ অনুসৰি আপোনালোকে কম পৰিমাণে খাই যদি কমকৈ দিব আৰু মিঠাটো যদি অকণ বেছিকৈ ভাল পায় তেনেহ'লে বেছিকৈ দিব। আৰু চেনিখিনি দিয়াৰ পিছতে কালাৰটো খুব এটা ধুনীয়া কালাৰ এটা হৈ যায়। আৰু এতিয়া মই দি দিছোঁ ইয়াতে দালচেনি আৰু ইলাইচি, লং এইখিনি খুন্দি লোৱাখিনি মই দি দিলোঁ আৰু এতিয়া দি দিছোঁ মই পিঁয়াজখিনি আৰু মই গোটেইখিনি এতিয়া ভালদৰে ভাজি ল'ম। আৰু এয়া চাওক, এয়া ভালদৰে মই গোটেইখিনি ভাজি লৈছোঁ আৰু মই জিৰা কেইটামানো দি দিছিলোঁ, গোটা জিৰা। আৰু এতিয়া দি দিছোঁ মই কাজু কিচমিচ। গোটেইখিনি মই ভালদৰে লৰাই এতিয়া ভাজি ল'ম। কালাৰটো যিহেতুকে চেঞ্জ হৈছে চেনি দিয়াৰ কাৰণে। আৰু এতিয়া মই ইয়াতে দি দিছোঁ অলপ সোৱাদ অনুসৰি নিমখ আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিছোঁ জিৰা ৰাইচ চাউলটো আৰু এতিয়া এইখিনি আধা কিলো দিছোঁ মই চাউল আৰু এতিয়া এইখিনি মই ভালদৰে লৰাই লওঁ আৰু এইখিনি অলমষ্ট ভাজা হৈ গৈছে চাওক এয়া। আৰু এতিয়া মই ইয়াতে পানী ব্যৱহাৰ কৰিম। কালাৰটো বহুতেই ধুনীয়া হ'ল আৰু অকণমান কমকৈ ভাজোঁ বুলি ক'লেও পাৰি। মই অকণমান বেছিকৈ ভাজিছোঁ যিহেতুকে মই বেছিকৈ ভাজাটো খাই বহুতেই ভাল পাওঁ। আৰু এইফালে পানীখিনি দি মই এতিয়া এইখিনি হ'বলৈ দিম আৰু এতিয়া চাওক এইখিনি পোলাওখিনি হৈ গ'ল। কালাৰটো চাওক কিমান ধুনীয়া হৈছে আৰু আপোনালোকেও এনেকৈ ঘৰত বনাই খাই চাব। কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইফালে বনাইছোঁ মই মাংস আৰু মাংসখিনি দেখাই দিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ।